এয়া লৈছোঁ আম, এয়া লৈছোঁ 1 কাপ চুজি, এয়া লৈছোঁ 1 কাপ এয়া চেনি। এইখিনি মই গুড়া কৰি লওঁ। এইখিনি মই গুড়া কৰি ল'লোঁ। তাতে এতিয়া মই আমখিনি মিক্স কৰি লৈছোঁ আৰু তাতে অলপ মই বাদাম আৰু খেজুৰ দিছোঁ কাটি পেলাই। আৰু এই কুকাৰটোত অলপ বালি দি গৰম কৰি তাৰ ওপৰতে মই সেইটো বাতিটো বহুৱাই দিলোঁ আৰু কুকাৰটো এই চিটিটো লগাব নালাগে, খপখন বন্ধ কৰি দিব লাগে। এতিয়া মোৰ কেকটো হৈ গ'ল চাওক। এনেকৈ ঘৰতে বনোৱা নিজ হাতেৰে বিস্কুটতকৈ ৰাতিপুৱা চাহকাপ বেছি মজা লাগে, সন্ধিয়া আৰু ৰাতিপুৱা। আপোনালোকেও বনাই খাব এনেকৈ ঘৰৰে বস্তু দি। এয়া ঘৰৰে আম আছিলে, আমৰ কেক দেই এইটো, আম আৰু চুজি। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।